বন্ধুৰ কাৰণে কৈছো যোগিন বন্ধু মৃত্যু হোৱাৰ পৰা মোৰ মানে অসমীয়া কৃষ্টি সংস্কৃতি মোৰ হাতত পোষা হৈছে মই তেওঁৰ কাৰণে মন্দিৰে এতিয়া সেৱা কৰিছো এতিয়া ডেঙুনগতীয়া মন্দিৰত সেৱা কৰিছো কাকপোৱা নিতানন্দ থানত সেৱা কৰিছো এতিয়া মই শিৱদৌললৈ যাম সেৱা কৰিছো তেওঁক অসমৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে ন্যায় দিব লাগে তেখেত আছিল অসমৰ এজন অভিমান্যু বীৰ তেখেতক মানে বৰ্মা বিষ্ণু মহেশে অসমৰ কাৰণে এজন অভিমান্যু বীৰ পঠাই দিছিল অসমৰ কৌৰৱগণে পাই পানী তেখেতক সাগৰত নি পানী ডুবাই মাৰিলেগে ইয়াৰ উচিত ন্যায় তদন্ত বিচাৰি মই আজি মানে শিৱসাগৰ জিলাত প্ৰচেচন কৰিছো মোৰ হাতত অসমৰ কৃষ্টি সংস্কৃতি উঠা নাই মোৰ তেওঁৰ কাৰণে মানে দিনে ৰাতিয়ে চিন্তা কৰি থাকোঁতে গৈছে মই পেটত ভাত নাযায় মাননীয় অসম হিমন্ত বিশ্ব ছাৰক মই অসমৰ 3 ঠাইত আদৰণি জনাইছো মোৰ সহায় ঢোল পেপাৰে তেখেতে ওলাইছে মই শিৱসাগৰ জিলা পানবেচা ধুপাগুৰি পাইছো মছজিদতো সোমাইছো মানে প্ৰত্যেক ধৰ্মতে আজি মই মানে তেওঁ আত্মা মই এতিয়া যাম শিৱসাগৰ দেৱী দললৈ তাৰপিছত যাম বৌদ্ধ বিহাৰ মন্দিৰলৈ তাৰপিছত যাম আকৌ মানে খ্ৰীষ্টান হেৰি গীৰ্জাঘৰলৈ হয় আপুনি শিৱসাগৰৰ ভিতৰতে থাকিব নে শিৱসাগৰ বাহিৰলৈ যাব শিৱসাগৰ ভিতৰতে কেইদিনীয়া কৰিব আপুনি এইটো মই আজি যদি কমপ্লিট নহয় কাইলৈ কৰিম ৰংঘৰলৈও যাম মই চৰকাৰৰ পৰা বিচাৰিছো যে আমাৰ মুকুতামণিৰ মৃত্যু ন্যায় লাগে বন্ধুৰ কাৰণে কৈছো যোগিন বন্ধু